So hello and namaskar. So মই ওলাইছো অকমান এফালে ডিফু মাৰ্কেট ফুৰিবলৈ। গতিকে লগত আপোনালোকক দেখাম যোনখিনিত ডিফুৰ যে ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন চলি আছিলে মই সেইটো ৰোডত যাম, সেইটো ৰাস্তা ফালেদি যাম, লগত আপোনালোকক দেখাম, আপোনালোকে চাব। আগতে বহুতো ভিডিঅ'ত মই দেখাইছোঁ আপোনালোকক যে ডিফুৰ যে ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন চলি আছে, কিন্তু বৰ্তমান কিমানলৈকে হ'ল মই বহুত দিন হ'ল এইকেইদিন অহা নাই। এইফালেতো হৈ আছে বাৰু, কমপ্লিট নাই হোৱা। তো এয়া হৈছে ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যনটো বহুতো বনালে দেই, বহুতো বনালে, একেবাৰে ওপৰত হেৰি কৰি আছে, মানে হ'বগৈ আৰু কমপ্লিট। তো এয়া হৈছে ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যনৰ ৰোড। এই গাড়ীটো মানে ৰাস্তাটো এইফালে ব্লকেজ কৰি থোৱা হৈছে, এনেকৈ চিধাকৈ যাব নোৱাৰি, অলপ চাইড ফালে ঘূৰাই দিছে। এইফালে পুৰা ফ্লাইঅভাৰৰ কনষ্ট্ৰাকশ্যনৰ পুৰা হেৰি বনাই আছে ৰাস্তাখন। অলপচোন দেখাওঁ আপোনালোকক, ইয়াতে পানীয়ে পানী। তো যিসকলে এই ফ্লাইঅভাৰ বনোৱাটো দেখা নাই তেখেতসকলে ঘৰত বহি বহি চাব পাৰিব। মই দেখাই আছোঁ আপোনালোকক। এটাৰ পিছত এটা গাড়ী, এটাৰ পিছত এটা গাড়ী আহি আছে, সেইকাৰণে ছাইড কৰি দিব লগা হৈছে। বহুতো বনি আছে, একদম ৰাস্তাটো কমপ্লিট হোৱা নাই, কিন্তু ফ্লাইঅভাৰ এতিয়া হৈ আছে। আপোনালোকে ঘৰত বহি বহি চাব পাৰিব, যিসকলে ডিফুত ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন বনোৱাটো দেখা নাই, আহিব পৰা নাই, ঘৰত বহি বহি আপোনালোকে চাব পাৰে। চাওক, তো এইটোৱে হৈছে ৰাস্তা, যিটো মেইন ৰোড। কিন্তু এতিয়া এইখিনিত ডাঙৰ ডাঙৰ গাড়ী অহা যোৱা অকণমান বন্ধ কৰি থৈছে, কাৰণ এইফালেতো কনষ্ট্ৰাকশ্যন হৈ আছে, ৰাস্তা বনি আছে। এয়া হৈছে পিলাৰ নম্বৰ 18, তাৰমানে পোষ্ট 18। এইটো যদি ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন যদি হৈ যায় তেতিয়াহ'লে ভাল লাগিব, বহুতো ধুনীয়া হ'ব এইটো ফ্লাইঅভাৰ যদি হৈ যায়, কিন্তু সময় লাগিব, এতিয়ালৈকে কমপ্লিট হোৱা নাই। বনাই আছে পিলাৰ নম্বৰ 20। অলপচোন চাওঁ কিমান কমপ্লিট হ'ল। এইটো ৰাস্তা বহুতো দিন হ'ল, ময়ো অহা নাই, তো আজি ওলাইছোঁ এই ৰাস্তাত। কিন্তু এই ফ্লাইঅভাৰৰ ওচৰে ওচৰে যিবিলাক দোকান আছিলে, এইবিলাক দোকানকেইটা সকলো ভঙাই দিয়া হৈছে, কাৰণ ফ্লাইঅভাৰ অকণমান ডাঙৰ হ'ব চাগে। তো এইখিনিতো বনাই আছে, বাপৰে বাপ, এইখিনি হোটেল আছিলে, দোকান আছিলে, চব ভঙাই দিয়া হৈছে এইবিলাক দোকান। छोड़ दिया गया, देखिए। তো এইখিনিতো কাঠ মিস্ত্ৰীৰ দোকান আছিলে, সেইবিলাকো নাই এতিয়া। আৰু এইখিনি ভাগল হোটেল আছিলে, হোটেল এইটো গৌতম হোটেল সৰু কৰি দিলে। এইটো চাবচোন, ওচৰতে বিশাল মাৰ্কেট। আগত বিশাল মাৰ্কেট ইয়াৰ পৰা দেখি নাপায়, কিন্তু দোকানবোৰ ভাঙি দিয়াৰ লগে লগে বিশাল মাৰ্কেটে পূৰা খোলা খুলি হৈ গ'ল। পিলাৰ নম্বৰ 82। মই ওলাই গ'ল এই ফ্লাইঅভাৰ বনোৱা ৰাস্তাৰ ফালৰ পৰা। এতিয়া মই যাওঁ লামডিং ৰোড, সেইপিনে ঘূৰি যাওঁ, চাব আপোনালোকে। আৰু এয়া হৈছে পোষ্ট অফিচ। এয়া হৈছে আমাৰ এটা ফ্লাইঅভাৰ আছে, ফুটঅভাৰ আছে। এইখিনিত কিবা মিটিং হৈছে, বহুত মানুহ জমা হৈ আছে ডিফু ক্লাবত, কিবা এটা মিটিং আছে চাগে। তেতিয়া সেইখিনিত নাযাওঁ মই, এই ডিফু লামডিং ৰোডৰ ফালেদি যাওঁ বলক। বহুত গাড়ী, বহুত গৰম, আজিকালি বহুত গৰম হৈ গ'ল। ঠাণ্ডা দিন কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ। এইয়া গাড়ীটো চিধা চিধা হৈছিলে দেই, ওলালে গাড়ীবোৰ।
কাৰণ এতিয়া ইলেকশ্যনৰ সময় ইলেকশ্যনৰ কাৰণে এটা এফালে কেম্পেইনিং চলি আছে MP ইলেকশ্যন আহিবলগীয়া এপ্ৰিল 26ত ইলেকশ্যন আছে এয়া হৈছে DC অফিচ যোৱাকালি নে পৰহি দিনা ইয়াত নমিনেশ্যন ফাইল হৈছিলে আৰু বহুত ভিৰ আছিলে মই যেতিয়া আহিছিলোঁ এইটো ৰাস্তাত ওলাব পৰা নাই বহুত ভিৰ পাইছিলোঁ মই কাৰণ নমিনেশ্যন ফাইল হৈছিলে ইয়াত আৰু এই গৰমত মানে আজিকালি ঘূৰা ফুৰা কৰাটো বহুত কষ্ট চাওঁচোন বলক কি হয় এইকেইটা বহুত এয়া হৈছে মেডিকেল কলেজ ৰোড ইয়াৰ লেফ্ট চাইডত যালে মেডিকেল কলেজ কিন্তু মই এইখিনি নাযাওঁ মই যাম চিধা গুচি যাওঁ বাছ এয়া বাছ হৈছে নগাঁও বাছ নগাঁও নহয় সৰি লংকা বাছ হৈছে যিটো লংকা হৈ যায় এই গৰমত ওলালে একদম নোৱাৰি দেই আজিকালি বহুত গৰম হৈছে তাতে তাত কি বুলি কওঁ বহুতো গৰম গৰম ধৰক ঠাণ্ডা দিনে ঠিক আছে আৰু এইফালে কি আছে speed breaker to 4, 5, 6, 7, 8 ইয়াৰ পৰা আমি ৰাইট চাইডত গুচি যাওঁ